সকলোকে নমস্কাৰ জনাইছোঁ। মই পাৰবিন। মই আজি প্ৰথমবাৰৰ কাৰণে ফেচবুকত এটা পেজ খুলিছোঁ। পেজটোত মই আজি এটা আমি সাধাৰণতে খোৱা দাইলৰ ৰেচিপি এটা দিছোঁ। অকল যে আৰু খাদ্য ৰেচিপি হ'ব সেইটো নহয়, মই কিবা কিবি বেলেগো দিবলৈ চেষ্টা কৰিম। আজি মই মিঠা মৰা শাক আৰু মচুৰ দাইল কেনেকৈ বনাই পেলাই খালোঁ, তৰকাৰী দিনত দুপৰীয়া বনাই দাইল, সেই বিষয়ত এটা ৰেচিপিটো আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ। আপোনালোকে চাব, চাই পেলাই আপোনালোকে যদি ভাল লাগিছে তেতিয়া আপুনি লাইক কৰিব আৰু পেজটো আগবঢ়াই নিয়াত মোক সহায় কৰিব বুলি মই ভাবিলোঁ। ধন্যবাদ জনালোঁ। এইখিনি মিঠা মৰা শাক। এই শাকখিনি মই এতিয়া ভালকৈ বাছি লৈছোঁ। ভালকৈ বাছি মেলি ধুনীয়াকৈ আগবিলাক কাটি ল'লোঁ। আগবোৰ কটাৰ পিছত মই ভালকৈ পানীৰে ধুই ল'লোঁ। পানীৰে শাকখিনি পৰিষ্কাৰকৈ ধুই পেলাই মই এতিয়া শাকখিনি কাটি ল'ম। এতিয়া মই মচুৰ দাইলৰ লগত মিঠা মৰাৰ পাতকেইটা দি পেলাই দাইল অকণ বনাব লৈছোঁ। তাতে এতিয়া কেৰাহীখন পাতিলোঁ। ইয়াতে মই অকণমান তেল দি দিম। ইয়াতে তেল বেছি নাই দিয়া, অকণমান দিছোঁ বাৰু দেই। কেইটামান দি দিছোঁ। পাঁচফোৰণ দিলে দাইলৰ গোন্ধটো খুব ভাল লাগে। আমি খাই খুব ভাল পাওঁ তেনেকৈ। খিনি অকণমান যেতিয়া ৰঙচুৱা নিচিনা হ'ল তেতিয়া মই দাইলখিনি দি দিম ইয়াত। ইয়াতে এতিয়া মই অকণমান হালধি দিছোঁ। মই চামুচেৰে জোখ দি বস্তু দিব নাজানো, সেইকাৰণে হাতেৰেহে দিব পাৰোঁ। হাতেৰে নিমখ অলপ দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিম। লৰাই পেলাই ইয়াত ঢাকন এখন মাৰি দিওঁ। এতিয়া ঢাকনখন উদঙাই চালোঁ। ইয়াত এতিয়া শাকৰ পানীখিনি শুকাই গ'ল। ইয়াত এতিয়া আগতে গৰম কৰি থোৱা অলপ পানী, গৰম পানী ইয়াত দি দিম। এতিয়া দাইলখিনি যেতিয়া সিজিব আৰু দাইলকণ লাহেকৈ নমাই দিম। আকৌ ঢাকনখন লাহেকৈ মাৰি লগাই দিম ইয়াত। এতিয়া দাইলখিনি হ'লেই আৰু এতিয়া দাইলখিনি নমাই থওঁ। এয়া মিঠা মৰাৰ পাতৰ লগত বনোৱা মচুৰ দাইলৰ তৰকাৰী হৈ গ'ল। মচুৰ দাইলখিনি মিঠা মৰা পাতৰ লগত বনালোঁ। খাবলৈ খুবেই সোৱাদ হৈছে। পাঁচফোৰণ দি তেল মৰাৰ কাৰণে গোন্ধটো বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ খাই চাব। চবেই চাগে খাইছেই, তথাপিতো মই বনোৱা ধৰণেও খাই চাব, ভাল পাব। ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ।